নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পাব আৰু প্ৰতিটো প্ৰশ্ন উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় গীত গোৱাৰ সময় কিমান? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 52 ছেকেণ্ড লাগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গাবলৈ। 2 নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি জনা যায়? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল ভূটানক বজ্ৰপাতৰ দেশ বুলি জনা যায়। 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত কোনটো তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 25 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীত একে মুখৰ কিমানজন মানুহ থাকে? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 7জন মানুহ পৃথিৱীত একে মুখৰ থাকে। 5 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত কৃষক দিৱস কোন তাৰিখে পালন কৰা হয়? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 23 ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষত কৃষক দিৱস পালন কৰা হয়। 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ স্বাধীনতাৰ বাবে 15 আগষ্ট দিনটো কোনে বাছি উলিয়াইছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল লৰ্ড মাউণ্ট বিয়াটেনে ভাৰতৰ স্বাধীনতা দিৱসৰ বাবে 15 আগষ্ট দিনটো বাছি উলিয়াইছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশক সমুদ্ৰৰ ৰাণী বুলি কোৱা হয়? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল ফ্ৰান্স দেশক সমুদ্ৰৰ ৰাণী বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল কোনটো কোম্পানীয়ে প্ৰথমে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল নকিয়া কোম্পানীয়ে প্ৰথমে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল। 10 নম্বৰ প্ৰশ্নটো হ'ল পাকিস্তানত আটাইতকৈ বেছি কি ভাষা কোৱা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ ধন্যবাদ।